हेलो दोस्तों मैं पुतेला আপোনালোকৰ চেনেল অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো তো আজি বহুত স্পেচিয়েল দিন আজি হ'ল 4 ফেব্ৰুৱাৰী আজি দিনটো পবিত্ৰ দিন আৰু আজি বিদ্যাদেৱী সৰস্বতী মাৰ পূজা মিচিং সমাজৰ আজিৰ দিন আৰু প্ৰেমৰ দিন হিচাপে ভেলেন্টাইন ডে তো আজি দিনটো সকলোৰে বাবে শুভেচ্ছা জ্ঞাপন কৰিলো তো মোৰ ব্লগটো শেষলৈকে চাব আৰু লগতে লাইক কমেন্ট কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিঅ'টি ষ্টাৰ্ট কৰো আৰু চাওক মোক আজি কেনেকুৱা লাগিছে আজি মই সৰস্বতী পূজাৰ কাৰণে ওলাই গৈ আছো তো মোৰ ইমান লাজ লাগিছে আজি বহুত লাজ লাগি আছে কাৰণ মই ফাৰ্ষ্ট টাইম ইয়াত চাদৰ মেখেলা পিন্ধিছো আৰু মই মানে বাহিৰলৈ ওলাই যাবলৈ ইমান লাজ লাগিছে ন কিন্তু মই নাকত লাজটো লৈ পেলাই খোজকাঢ়ি ওলাই গৈ আছো কাৰণ সকলো আগচাইডে ৰৈ আছে আৰু মোৰ বহুত লাজ লাগিছে বলক আমি ৰেডি হৈ গ'লো যাবলৈ তো কেনেকুৱা লাগিছে চাওক কেনেকুৱা লাগিছে আৰু এতিয়া আমি সৰস্বতী পূজা খাবলৈ গৈ আছো তো যাম আমি এতিয়া ক'ত যাম আমি ইয়াত চিনিয়ে নাপাওঁ দেখোন একো য'তে পাওঁ আমি তাতে সোমাই যাম আজি মানে মোৰ বেছি লাজ লাগিছে কাৰণ মই গোৱালপাৰাত এবাৰ ফাৰ্ষ্ট টাইম মই সৰস্বতী পূজাৰ লগতে মই ইয়াত আজি পিন্ধিছো চাদৰ মেখেলা সেইকাৰণে মোৰ বহুত বেছি মানে লাজ লাগি আছিল আৰু আমি জনাই নাছিলো আমি ক'ত যাম কি কথা আৰু মানে স্কুল হওক বা কলেজত যাম বুলি ভাবিছো আমাৰ লাজ লাগি আছিল কাৰণ নতুন জেগা ন তো নিজৰ ডিষ্ট্ৰিক্টত বা নিজৰ জেগাত বেলেগ কথা ওলাই যোৱা বা এনেকে যোৱা তো সেইয়াটো চখ এটা থাকে ন কিন্তু এই চাং ন বাইক বিলাকত গাৰ্লফ্ৰেণ্ড বিলাকক উঠাই পেলাই লৈ গৈছে বপৰে কি যেন মজা তাহাঁতৰ বাবে আৰু আমাৰ বাবে চাওক উপায় নাই আৰু আমি এনেকেই থাকিব লাগিব আৰু চিংগল লাইফ ইজ বেষ্ট লাইফ হয়নে নহয় বাৰু গাৰ্লফ্ৰেণ্ড লগাম খোজকাঢ়ি আহি পাই গ'লোহি গোৱালপাৰা হাইস্কুল তো বাই গ'লেকে আমি ফাৰ্ষ্টে ফিল্ডলৈকে যাওঁ হাইস্কুলৰ ফিল্ডখনত তো এইখনেই হ'ল হাইস্কুল ফিল্ড আৰু চাওঁ ইমান ধুনীয়া কিউট ফেৰা ছাগলী আৰু ফিল্ডখন বহুত ডাঙৰ আৰু পূৰা ভিডিঅ' বনাই আছে আৰু ইমান ৰ'দ নহয় আজি মানে একদম যোনখন জেগাত আছোঁ সেইখিনিতে মানে থাকিব পৰা নাই আৰু যিটো ভেলেণ্টাইন ডে চাওক মই চব কেনেকৈ বহি আছে কাপল কিন্তু ইমান ৰ'দ দিছে ন কেনেকৈ বহি আছে যেন আৰু তাৰপিছত এয়া পূৰা বহি আছে সকলো আৰু ভিডিঅ' বনাই আছে এয়া হ'ল কিউট মৰম লগা ছোৱালীকেইজনী পৰা ভিডিঅ' তাৰপিছত মই দুটামান ৰিলছ বনাই লৈ পেলাই ফিল্ডৰ পৰা গুচি আহিলো বিকালী কলেজলৈ বুলি ব'লক এতিয়া আমি বিকালী কলেজলৈ যাওঁ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব দেই তাৰপিছত আমি পাই গ'লো সেয়া বিকালী কলেজ চাওক আপোনালোকে দেখিব পাইছে চাগে বিকালী মহাবিদ্যালয় তো ব'লক তো আমি আৰু পাই গ'লোহি বিকালী মহাবিদ্যালয়ৰ ভিতৰত তো সোমাই একদম এনেকুৱা ফিল আহিছে ন একদম পাৰ্কত সোমাই যোৱাৰ নিচিনা তো ভাল লাগিছে চাওক ইমান ধুনীয়া লাগিছে জেগাখিনি একদম পূৰা ধুনীয়া লাগিছে আৰু তো এনেকুৱাতে মোৰ গাৰ কিনাৰ দি বাইক কেইখনমান গৈছে নহয় মই একদম ভয় খাই গৈছিলোঁ মোক চেপি দিলে বুলি ইমান স্পীডত চলাব নাপায় দেই তাৰপিছত মোৰ চেণ্ডেলযোৰতে ইমান প্ৰব্লেম দি আছিল ন মোৰ চেণ্ডেলযোৰত পুতলা কেইটামান আছিল আৰু মোৰ চাদৰখন বাই প্ৰতি তাত সোমাই গৈছিল আৰু বাই প্ৰতি উলিয়াই গৈছিল মোৰ যে ইমান লাজ লাগিছিল ন লাজটো লাগিবলৈ ইমানগাল ল'ৰাৰ মাজত যদি বাই প্ৰতি চেণ্ডেলযোৰত বাই প্ৰতি চাদৰখন যদি সোমাই যায় ব'লক ধুনীয়া ছোৱালী দেখাম ব'লক বহুত ছোৱালী আছে ধুনীয়া
পূজা চূজা খতম কৰি পাই গ'লোতো ৰেষ্টুৰেণ্ট, পেট পূজাটো কৰিব লাগিব ন, তো সেইকাৰণে বাৰু মই খাবৰ কাৰণে পাই গ'লোতো আমি খাই দিওঁ পল্লৱ। আহিলোঁ হয়, কিন্তু এতিয়া জেগা নাই বহিবলৈ, চব কাপলবিলাক বহি আছে আৰু আমি দুজনীয়া চাই আছোঁ বাটত থকা ঠেলাখনত বুলি ইয়াতে খোৱাহেঁতেন ভাল আছিল আমি। তাৰপিছত আৰু দুইজনী তাকে চাই চাই কথা পাতি আছিলোঁ আৰু এনেকৈ দিয়া